কালি ৰাতিৰ পৰা যথেষ্ট ষ্টেবল হৈছে আৰু লাহে লাহে বেছি ভাল হৈ আহিছে এতিয়া সকলোখিনি টেষ্ট ৰিপৰ্টো আহিলে আৰু গোটেইখিনি স্বাভাৱিক আছে কিন্তু এতিয়াও জুবিনক বহু ৰেষ্টৰ প্ৰয়োজন সেয়াই মানে এতিয়া ডক্টৰে এইখিনিয়ে কৈ আছে যে বহু মানে আজি আৰু কালিৰ ৰেষ্ট কথা নহয় এতিয়া কেইবাদিনো খুব ভালকৈ জুবিনে জিৰণি ল'ব লাগিব আৰু সম্পূৰ্ণ সুস্থ তেতিয়াহে হ'ব নহ'লে একেবাৰে নৰ্মেল অৱস্থালৈ আহিবলৈ হ'লে সেইখিনি ৰেষ্টৰ প্ৰয়োজন আছে কাৰণ বহু দিনৰ এক্সজৰ্চনৰ পিছত এনেকুৱা এটা হৈছে গতিকে সেইকাৰণে আমি যিমান পাৰোঁ জিৰণিৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছোঁ আৰু হস্পিটেল কৰ্তৃপক্ষৰ তৰফৰ পৰা তথা যিমানখিনি ছিকিউৰিটি ছাৰ্ভিচ আছে সকলোৱে তেনেধৰণেই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সকলোকে মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ কাৰণ খবৰ ল'বলৈ শ লোক আহিছে কিন্তু সকলোৱে দেখা কৰিব পৰা নাই কাৰণ জুবিনক জিৰণিৰ যিহেতু প্ৰয়োজন গতিকে তেওঁক দেখা কৰিব পৰাকৈ পাৰ্চনেলি সকলোকে ওপৰলৈ যাবলৈ দিব পৰা নাই আৰু আচলতে একেবাৰে ৰেষ্ট্ৰিক্টেড কৰা হৈছে কাৰণ বাৰে বাৰে গৈ থাকিলে জুবিনৰ টোপনিত ব্যাঘাত হয় আৰু তেনেকৈ মেডিচিনতো আছে কেইবাটাও টেষ্টৰ কাৰণে এতিয়া যিমানখিনি দৰৱৰ প্ৰয়োজন হয় বা যি প্ৰেছাৰ বা যিমানখিনি মানে কনষ্টেণ্ট চেকআপ কৰি থাকিব লাগে সেইখিনি মেচিনো লগাই থোৱা আছে গতিকে সেইখিনিৰ কাৰণে এতিয়া ৰেষ্ট্ৰিকশ্যন বহুতখিনি আহিছে গতিকে সকলোকে মই বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকে আৰু জুবিনে জানে সকলোৱে মানুহৰ মাজত থাকি ভাল পোৱা এজন ব্যক্তি গতিকে তেওঁ নিজৰ মোবাইল ফোনটো তেওঁৰ পৰা আঁতৰাই ৰাখিব বিচৰা নাই কিন্তু তাত কনষ্টেণ্ট যদি মেছেজ আৰু ফোন আহি থাকে তেতিয়াহ'লে জুবিনে জিৰণি ল'ব নোৱাৰিব গতিকে ফোনটো আমি তেওঁ যিহেতু মানুহৰ মাজলৈ আহিব পৰা নাই তেওঁ বাৰে বাৰে কৈ আছে ফোনটো মোৰ কাষত ৰাখা কিন্তু সেইটোৱে বহুতখিনি ব্যাঘাত জন্মায় মই সেইকাৰণে আপোনালোকক সকলোকে সমূহ অসমবাসী ৰাইজক বা জুবিনক চিনি পোৱা সকলোকে মই কাতৰে প্ৰাৰ্থনা জনাইছোঁ আপোনালোকে জুবিনক পাৰ্চনেলি মেছেজ বা ফোন নকৰিব প্ৰয়োজন হ'লে মোৰ ফোনত কৰক ময়ো ICUৰ ভিতৰত আছোঁ কাৰণে প্ৰতিটো ফোন মই ল'ব পৰা নাই তথাপিতো মই এনেদৰে সংবাদ মাধ্যমৰ জৰিয়তে খবৰ দি থাকিম মাজে মাজে আৰু জুবিন এতিয়া সুস্থ অৱস্থাত আছে মাত্ৰ জিৰণিৰ প্ৰয়োজন সেইকাৰণে জিৰণি দিবলৈ আমি যিমানখিনি পাৰোঁ খোজকাঢ়িছে নিজে বাথৰুম গৈছে অকণমান আমি ছাইডত আছোঁ কিন্তু নিজে খোজকাঢ়িছে খাইছোঁ ৰাতিপুৱাৰ পৰা ধুনীয়াকৈ প্ৰথমতে ব্ৰেকফাষ্ট কৰিলে তাৰপিছত ফ্ৰুট জুচ খাইছে এতিয়া নিজে খুজি ফ্ৰুটছ খালে দুপৰীয়া ভাত খাম বুলিও কৈছে গতিকে সকলোখিনি ঠিকে আছে লাহে লাহে নৰ্মেল নিজেই ক'লে অমলেট খাই ভাল পায় গতিকে মই তেতিয়া ক'লোঁ অমলেট খাবা নেকি সুধিলোঁ তাৰপিছত অমলেট ৰুটি ভাজি অমলেট অনা হৈছিলে যদিও ভাজি আৰু অমলেট তেওঁ খাইছে ICUত থাকিলে আচলতে জিৰণিটো ভালকৈ পাব সেইকাৰণে আমি সেইটো ব্যৱস্থা কৰিছোঁ কেবিনলৈ আনিলে আকৌ তেওঁ জানে মানুহৰ মাজলৈ ওলাই আহিব গতিকে তেনেকৈ আহিলে তেওঁ উঠি মেলি আহি থাকিলে তেওঁৰ জিৰণি নহ'ব এতিয়া এনেকুৱা ধৰণৰ এজন ব্যক্তি যে জানে যে কাকপথাৰত এটা প্ৰগ্ৰেম ফিক্স হৈ আছিলে আজি গতিকে ৰাতিপুৱা জ্ঞান অহা শুই উঠাৰ পৰা একেটা কথাই কৈ আছে যে মই ৰাতি ট্ৰেইনত আজি কাকপথাৰত যাম তেনেকুৱা এজন মানুহ গতিকে তেওঁক কণ্ট্ৰল কৰি ৰখাটো বহুত দিগদাৰ আৰু এতিয়া বাৰে বাৰে দুবাৰ তিনিবাৰ কৈছে যে মানুহ ইমান মোৰ কাৰণে আহিছে মই গৈ পেলাই নিজে মাত দিওঁ কিন্তু তেওঁক তেনেকৈ উঠি আহিবলৈ দিলে তেওঁ আচলতে একেবাৰে জিৰণি নহ'ব গতিকে ডক্টৰে তেনেকৈ তেওঁক ৰাখিবলৈ চেষ্টা কৰিছে খবৰখিনি আমি এনেকৈ ঘৰুৱাভাৱে সকলোকে দিম কিন্তু তেওঁক সেয়াই বাৰে বাৰে কৈছোঁ আৰু জিৰণিৰ প্ৰয়োজন গতিকে জিৰণি আহিছে ভণ্টি আছে দেউতা আছে শুনিছোঁ কিমান দূৰ সত্য নাজানো বাৰু স্বভাৱসুলভভাৱে কিছু ধেমালি কৰিছে বুলি শুনিছোঁ কৰিছে কথা পাতিছে আমাৰ নিজৰ ফ্ৰুটছৰ প্লেটখনৰ পৰা মোকো খাবলৈ দিছে শ্যামন্তক তেওঁৰ বন্ধু আমাৰ কাজিন শ্যামন্তকো নিজৰ ফ্ৰুটছ প্লেটখনৰ পৰা কৈছে খা তাৰপিছত কোনোবা দেৱ বৰকটকী আহিছিলে দেৱ বহুত পুৰণি বন্ধু NK প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী তেওঁক কৈছে তুমিও কাষতে বিচনা এখন লোৱাৰ পৰি দিয়া আৰু একেলগে থাকোঁ তেনেকুৱা ধৰণৰ কথাবোৰ কৈয়ে আছে আৰু ডক্টৰৰ লগতো হাঁহি ধেমালি কৰি কথা পাতিয়ে আছে ধন্যবাদ